নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে দেওহাঁহক কেতিয়া অসমৰ ৰাজ্যিক পক্ষী হিচাপে স্বীকৃতি প্ৰদান কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2003 চনৰ 4 এপ্ৰিল তাৰিখে। এইখিনিতে আমি যদি অসমৰ ৰাজ্যিক প্ৰতীক চিহ্নসমূহ চাব যাওঁ, অসমৰ ৰাজ্যিক পশু এশিঙীয়া গড়, ৰাজ্যিক পক্ষী দেওহাঁহ, ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ, ৰাজ্যিক ফুল কপৌ ফুল, ৰাজ্যিক বৃক্ষ হুলুং, ৰাজ্যিক জলজ পশু শিহু আৰু ৰাজ্যিক পানীয় হৈছে চাহ। নেক্সট, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডিগবৈ। এইখিনিতে অসমৰ শোধনাগাৰ আৰু ইয়াৰে স্থাপনৰ বছৰকেইটা মই ইয়াতে দি থৈ দিছোঁ। ডিগবৈ শোধনাগাৰ 1901 চন, নুনমাটি 1962, বঙাইগাঁও 1979 আৰু নুমলীগড় 1999 চন। নেক্সট, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2015। নেক্সট, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট। নেক্সট, বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা ব্যক্তিজনৰ নাম হ'ল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ বাণীকান্ত কাকতি। নেক্সট, অটল অমৃত স্বাস্থ্য বীমা আঁচনিখন আৰম্ভ কৰা হৈছিল। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2016। নেক্সট, প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তিজনৰ নাম হ'ল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট, অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথমজন সাহিত্যিক হ'ল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1958। নেক্সট, আকাশী গংগা জলপ্ৰপাত ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হোজাই। নেক্সট, ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1965। নেক্সট, শ্ৰীলংকা কোনখন মহাদেশৰ অন্তৰ্গত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এছিয়া। নেক্সট, বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 21 জুন। নেক্সট, অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰা মহিলা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মনালিছা বৰুৱা মেহতা। নেক্সট, অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। নেক্সট, পূবৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শুৱালকুছি। নেক্সট, অসমৰ চাহ ৰাজধানী বুলি কোনখন ঠাইক জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যোৰহাট। নেক্সট, লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰধৰ বৰুৱা। নেক্সট, পদ্মভূষণ লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অমিয় কুমাৰ দাস। নেক্সট, অসমত প্ৰথম চাহ আৱিষ্কাৰ হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1823। নেক্সট, অৰুণোদয়ৰ দেশ বুলি কোনখন ঠাইক কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।